ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম আমি গুগলত যাব লাগিব। গুগলত গৈ ইউটিউব ডেস্কটপ আহি গৈছে। ইয়াত যোৱাৰ পাছত যিটো প্ৰথম অপশ্যনত গৈ ইউটিউবটো খোলাৰ দৰে খোল খাব, কিন্তু ইউটিউবটো খোল নাখায়। যিহেতু নেটৱৰ্কটো শ্ল', অলপমান দেৰি লাগিব, তথাপিও আপোনালোকে ভিডিঅ'টো ভালদৰে চাই আহক। যিহেতু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, যদি ছাবস্ক্ৰাইব কৰক। ইউটিউব ডেস্কটপ ক্লিক কৰাৰ পাছত এইটো অপশ্যন আহিব। আপোনালোকে এই কিনাৰৰ চেনেলত যাব। চেনেলত ক্লিক কৰাৰ পাছত তাত যিহেতু দেখিছে মনিটাইজেশ্যন বুলি লেখা আছে, এনেবলত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যিহেতু প্ৰথম আপোনালোকক মই জুম কৰি দেখাই দিছোঁ, ষ্টাৰ্ট বুলি আছে, ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ পাছত আপোনালোকে যিকেইটা অপশ্যন দেখিছে এইকেইটাত পঢ়ি পিনে ৰেড চিন দি দিব। ৰেড চিন দি আই একচেপ্ট আছে, আই একচেপ্ট মাৰিব। যিহেতু প্ৰথমটো হৈ গ'ল, এতিয়া 2 নম্বৰটোত ষ্টাৰ্ট বুলি মাৰিব লাগিব। ষ্টাৰ্টত মৰাৰ পাছত নেক্সট এইটো দেখিছে মাজৰ যিহেতু মনিটাইজেশ্যনৰ নেক্সট বুলি আছে, লাষ্টত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকে কেইটামান কাম কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, তেতিয়াহে বুজাত সহায় হ'ব। দেখিছে আপোনালোকৰ গুগল ID, যিটো গুগল একাউণ্ট, সেইটো ইয়াত নতুনকৈ খুলিবও পাৰিব। এইটো যিহেতু ভাৰ্গৱ জ্যোতি বৰা আছে, ভাৰ্গৱ জ্যোতি বৰা নামত মই কৰি দিছোঁ। যিহেতু শ্ল' আছে, চাই থাকে যদি তাৰ বাবে এটা অনুৰোধ। 2 নম্বৰটোত এইটো অপশ্যন আহিব, আপুনি গেট মোৰ আউট অফ এডচেন্স আছে, য়েছ মাৰিব আপোনালোকে। য়েছ কৰাৰ পাছত 2 নম্বৰটো চিলেক্ট ইয়ৰ কাণ্ট্ৰি দিয়া আছে, আপোনালোকে নিজৰ কাণ্ট্ৰিটো চিলেক্ট কৰিব। যিহেতু আমি ইণ্ডিয়া, গতিকে ইণ্ডিয়া চিলেক্ট কৰিব লাগিব। ইণ্ডিয়া চিলেক্ট কৰাৰ পাছত য়েছ দিব লাগিব। য়েছ দি লাষ্টৰ যিটো
created account সেইটো select কৰিব লাগিব সেইটো select কৰাৰ পাছত next এটা option আহিব সেই optionটো get start দিব লাগিব get start দিয়াৰ পাছত invisible আমি যেটো আছে হেটো দিম invisible তাৰ পাছত আমি ভাৰ্গৱ জ্যোতি বৰা আছে ভাৰ্গৱ জ্যোতি বৰাই দিম তাৰ পাছত আমি next দিম যেহেতু আমি গোলাঘাটৰ মানুহ গোলাঘাট দিম GOLACHAT গোলাঘাট আসাম next GOLACHAT city গোলাঘাট যেহেতু postal code 85621 দিলো state আসাম ফোন নম্বৰটো দিয়াৰ পাছত লাষ্টৰ অপচনটো টিপি দিব submit কৰাৰ পিছত তাৰ পাছত কেইটামান অপচন আহিব আপোনালোকক দেখাই আছো মই যেহেতু 3 নম্বৰ অপচনটোলৈ যাব লাগিব 2 নম্বৰলৈকে হৈ গ'ল আপোনালোকে নিশ্চয় দেখিছে 2 নম্বৰলৈ হৈ গ'ল 3 নম্বৰ অপচনটো ষ্টাৰ্ট মাৰিব লাগিব তিন নম্বৰটো সিলেক্ট কৰাৰ পাছত আপোনাৰ এইটো ষ্টাইল আহিব ইয়াত কিছুমান ৰাইট চিন দিয়া আছে আপোনালোকে ভালদৰে মনোযোগ দিয়ক ৰঙা আৰু বগা টাইপত টিভিটো লিখা দৰে আছে তাত ৰাইট চিন আছে ৰাইট চিনৰ পাছত আপুনি সেভ কৰি দিব লাগিব সেভ কৰাৰ পাছত আপোনাৰ যেহেতু সকলো কাম হৈ গ'ল 4 নম্বৰ যেটো অপচন আপোনাৰ 4000 ওয়াচ টাইম হ'ব লাগিব আৰু 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়াহে আপুনি তাত কিছুমান বেংকৰ একাউণ্ট দিব লাগে কেনেকৈ দিব লাগে কি কৰিব লাগে মই নেক্সট ভিডিঅ'ত দিম এয়া আপোনালোকে দেখিছে 22টা সাবস্ক্ৰাইব আৰু ওয়াচ টাইম হৈছে 6 মিনিট ইয়া যেহেতু 80% আপোনাৰ মনিটাইজেশনৰ কাম হৈ গ'ল যেহেতু এতিয়া বেংকৰ একাউণ্ট দিব লাগিব যেহেতু 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ওয়াচ টাইম আৰু 10000 ভিউ হ'ব লাগিব তেতিয়াহে আপুনি পইচা পাব সো আজিলে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব ধন্যবাদ